Hey guys, welcome to my YouTube channel Assamese Rhinos. আজিৰ ভিডিওটোৰ দ্বাৰা আপোনালোকে গম পাব যে কম দিনৰ ভিতৰত চিন আপ কেনেকৈ এক্সেলেন্ট মাৰিব। ভাল পালে ভিডিওটো লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। চিন আপ মাৰিবলৈ হ'লে যিমানে আপোনালোকৰ আপাৰ বডিটো ষ্ট্ৰং হ'ব সিমানে আপোনালোকৰ চিন আপ মাৰিবলৈ সহজ হ'ব। আপোনাৰ হাতৰ মাসলবোৰ ষ্ট্ৰং কৰিবৰ বাবে মই কৰাৰ দৰে 4-5টা টিপছ আপোনালোকে ফলো কৰক। নিশ্চয় আপোনালোকৰ হাতৰ মাসলবোৰ ষ্ট্ৰং হ'ব আৰু চিন আপ এক্সেলেন্ট মাৰিব পাৰিব। যেহেতু অসম পুলিচত লং জাম্প আৰু চিন আপটো খুবেই দৰকাৰী। যদি আপোনালোকে লং জাম্পত 20 নম্বৰ আনিব পাৰে, চিন আপত 20 নম্বৰ আনিব পাৰে, তেনেহ'লে আপোনালোকে ৰানিংটো জাষ্ট কোৱালিফাই হ'লেও ৰিটেন দিবলৈ পাব নিশ্চয়। আৰু ৰিটেনত ভাল নম্বৰ উঠাব পাৰিলে হয়তো আপোনালোকৰ ফাইনেল কাটঅফত নাম আহাটো 100%। এইকেইটা টিপছ আপোনালোকে ফলো কৰক। প্ৰথমে আপোনালোকে এনেকৈ ভৰি দুখন ওপৰত থৈ প্ৰায় যিমান পাৰে 10-15টা পুশ আপ মাৰি ল'ব। 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকৈ একবাৰ মাৰি লৈ অলপ ৰেষ্ট লৈ ল'ব লাগিলে নেক্সট আৰু একবাৰ মাৰিব। 2 নম্বৰ টিপছ নেক্সট আপোনালোকে এনেকৈ ল'ব, এনেকৈ ওপৰত উঠিব। 1 2 3 4 5 কৈ নামি যাব। নেক্সট আৰু যাব 1 2 3 4 5 কৈ নামি যাব। নেক্সট আৰু উঠিব 1 2 3 4 5। নেক্সট আৰু 1 2 3 4 5। নেক্সট আৰু 1 2 3 4 5। এনেকৈ আপোনালোকে 2টা বা 3টা ষ্টেপ কৰি ল'ব। অলপ জিৰে আৰু এটা কৰিব, আৰু অলপ জিৰে আৰু একবাৰ কৰিব। আপোনালোকে ঠিক আগৰ দৰে এনেকৈ কৰিব। এনেকৈ প্ৰায় 2-3 বাৰ কৰিব। নেক্সট আপোনালোকে এনেকৈ প্ৰায় 50 মিটাৰমান এনেকৈ হাতেদি খোজকাঢ়ি যাব। প্ৰায় 2টা বা 3টা ষ্টেপ কৰি লৈ 2বাৰ বা 3বাৰ কৰিব। এইকেইটা টিপছ আপোনালোকে ফলো কৰক, আপোনালোকৰ চিন আপ নিশ্চয় এক্সেলেন্ট আহিব। ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।